সমষ্টিৰ পৰা টিকটো ভাৰতীয় জনতা পাৰ্টীয়ে দিছে। গতিকে যোৱাকালি দুদিন প্ৰচাৰ হ'ল, এই প্ৰচাৰ তাত মানে এটা এক্সপিৰিয়েঞ্চ পাইছে যে সঁচাকৈ মোক বিচাৰিছে ৰাইজে আৰু এটা বিধানসভা। আগন্তুক সময় আপুনি কি কাম কৰিম বুলি তেনেকুৱা কিবা ভাবি থৈ দিছে নেকি? আৰু উন্নতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো কাম হৈছে, হয় কাৰ্বি আংলঙৰ বুলি নহয়, গোটেই অসমত যিটো কাম হৈছে, নিশ্চয় মই বিধায়ক হৈ গ'লে নিশ্চয় জানিম তাৰ পৰা তেনেকুৱা কি কাম হয়। মই প্ৰথমবাৰৰ কাৰণে সোমাইছোঁ যেতিয়া